ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় কুশলে আছা। আজি আমি তোমালোকৰ লগত অষ্টম শ্ৰেণীৰ প্ৰথমটি পাঠ প্ৰাকৃতিক সম্পদৰ পঞ্চমটি খণ্ড আগবঢ়াম। আজি শক্তি সম্পদৰ বিষয়ে আলোচনা কৰিম। তোমালোকে মন দি শুনিবা আৰু লগতে টোকা বহীখন উলিয়াই প্ৰয়োজনীয় কথাখিনি লিখি ল'বা। শিল্প উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলো ক্ষেত্ৰতে শক্তি সম্পদৰ প্ৰয়োজনীয়তা অপৰিসীম। যিবিলাক শিল্প উদ্যোগ আছে, কৃষি আছে, কৃষি ক্ষেত্ৰত জড়িত হওক বা পৰিবহণৰ ক্ষেত্ৰত, যোগাযোগৰ ক্ষেত্ৰত বা প্ৰতিৰক্ষা ক্ষেত্ৰতে হওক, এইবোৰ ক্ষেত্ৰত আমি শক্তি সম্পদৰ ব্যৱহাৰ কৰোঁ আৰু এইবোৰ শক্তি সম্পদৰ প্ৰয়োজনীয়তা আছে এইবোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত। ঠিক এইদৰে আমাৰ শক্তি সম্পদক প্ৰধানকৈ দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে কি পৰম্পৰাগত শক্তি সম্পদ আৰু অপৰম্পৰাগত শক্তি সম্পদ। পৰম্পৰাগত শক্তি সম্পদ মানে হৈছে পৰম্পৰাগতভাৱে যিবিলাক শক্তি সম্পদ আমি ব্যৱহাৰ কৰোঁ। অতীজৰে পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনসমূহে হৈছে পৰম্পৰাগত শক্তি উৎস। পৰম্পৰাগত শক্তি সম্পদৰ উৎস আমি কোনবোৰ পালোঁ? অতীজৰে পৰা আমি জুই জ্বলাবলৈ যিবোৰ ব্যৱহাৰ কৰোঁ খৰি, ঠিক সেইদৰে জীৱাশ্ম ইন্ধনসমূহ, যিবোৰ জীৱাশ্ম ইন্ধন মাটিৰ তলত থকা জীৱাশ্ম হয়, আমি যিবিলাক জীৱাশ্ম ইন্ধন আছে মাটিৰ তলত ভূগৰ্ভৰ তলিত থকা যিবোৰ ইন্ধন আছে, এই ইন্ধনসমূহ হৈছে পৰম্পৰাগত শক্তি সম্পদৰ প্ৰধান উৎস। এতিয়া আমি পৰম্পৰাগত শক্তি সম্পদৰ উৎস এটা হৈছে কয়লা। কয়লা তোমালোকে নিশ্চয় দেখিছা। কয়লা এবিধ জীৱাশ্ম ইন্ধন জানাই। ইয়াক কি কি কামত ব্যৱহাৰ কৰা হয়? ইয়াক লুৰ, তীখা, ভাপ ইঞ্জিন, তাপ বিদ্যুৎ আদিৰ ক্ষেত্ৰত এই কয়লাক ব্যৱহাৰ কৰা হয়। ভাৰতবৰ্ষত ক'ত কয়লা পোৱা যায় চোৱাচোন। ৰাণীগঞ্জ, ঝাৰিয়া, ধানবাদ, বোকাৰো আদিত সাধাৰণতে কয়লা উৎপাদন কৰা হয়। ঠিক সেইদৰে অসমত চোৱাচোন, অসমৰ লিডু, মাকুম, জয়পুৰ আদিত কয়লা উৎপাদন কৰা হয়। ঠিক সেইদৰে মেঘালয়, চেৰাপুঞ্জীতো কিছু পৰিমাণে কয়লা পোৱা যায়। পেট্ৰলিয়াম জাতীয় সামগ্ৰী, ভূগৰ্ভ যি শিলাস্তৰ আছে, এই শিলাস্তৰ মাজত এবিধ জুলীয়া সামগ্ৰী জুলীয়া পদাৰ্থ থাকে আৰু সেই জুলীয়া পদাৰ্থবোৰ এটা নিৰ্দিষ্ট পদ্ধতিৰ জৰিয়তে খাৰুৱা তেল হিচাপে আহৰণ কৰি তাক শোধনৰ জৰিয়তে পেট্ৰল, ডিজেল, কেৰাচিন আদি উৎপন্ন কৰা হয়। তেতিয়াহ'লে আমি পেট্ৰলিয়াম জাতীয় যিবিলাক সামগ্ৰী আছে বা যিবিলাক পদাৰ্থ আছে সেইবোৰ ক'ৰ পৰা পোৱা যায়? সেইবোৰ ভূগৰ্ভৰ তলত শিলাস্তৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱাশ্ম ইন্ধনৰ পৰা এইবিলাক আহৰণ কৰি কি কৰা হয়? শোধন কৰি পেট্ৰল, ডিজেল, কেৰাচিন আদি উৎপন্ন কৰা হয়। এই পেট্ৰলিয়াম জাতীয় সামগ্ৰীক পনীয়া সোণ বুলি কোৱা হয়। ইয়াৰ মূল্য কিমান মূল্যৱান চোৱাচোন। ইয়াক পনীয়া সোণ বুলি কোৱা হয়। সোণটো জানাই, গতিকে ইয়াক পনীয়া সোণ বুলি কোৱা হয়। পৃথিৱীৰ বিশেষকৈ ইৰাক, ইৰাণ, চৌদি আৰৱ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আদিৰ দেশত এই পেট্ৰলিয়াম জাতীয় সামগ্ৰীবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু গতিকে সেই দেশবিলাক অত্যাধিক ধনী হোৱাও দেখা যায়। ইৰাক, ইৰাণ এইবিলাক দেশত পেট্ৰলিয়াম জাতীয় সামগ্ৰীবিলাক প্ৰচুৰ পৰিমাণে পোৱা যায় পেলাই এইবিলাক দেশে এইবোৰ বিক্ৰী কৰি পেট্ৰলিয়াম জাতীয় সামগ্ৰীবোৰ আন দেশক বিক্ৰী কৰি তেওঁলোকে সাধাৰণতে ধনী হোৱা দেখা যায়। অসমতো আছে কিছুমান ঠাইত, ডিগবৈ, নাহৰকটীয়া, মৰাণ আদিৰ ঠাইতো কি হৈছে? আমাৰ পেট্ৰলিয়াম জাতীয় সামগ্ৰী পোৱা যায়, পেট্ৰলিয়াম জাতীয় পদাৰ্থ পোৱা যায়, পেট্ৰলিয়াম পোৱা যায়। মহাৰাষ্ট্ৰতো আছে। মহাৰাষ্ট্ৰ বম্বে হাইত পেট্ৰলিয়াম উৎঘাটন কৰা হৈছে। এই পেট্ৰলিয়াম জাতীয় সামগ্ৰীবোৰ তোমালোকে পাইছা, পেট্ৰলিয়াম জাতীয় যিবিলাক ইন্ধন পাইছা, এই ইন্ধনসমূহৰ ভিতৰত LPGও এই পেট্ৰলিয়াম ইন্ধনৰ এটা প্ৰধান উৎস। প্ৰধান ভাগ হৈছে কি? লিকুইড পেট্ৰলিয়াম গেছ, LPG। চমুকৈ LPG আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে লিকুইড পেট্ৰলিয়াম গেছ। মনত ৰাখিবা, এই লিকুইড পেট্ৰলিয়াম গেছো এই পেট্ৰলিয়াম জাতীয় গেছৰ এটা অংশ। ভূগৰ্ভত পেট্ৰলিয়াম জাতীয় যিবিলাক সামগ্ৰী আমি উৎঘাটন কৰাৰ কথা কৈছোঁৱে, সেই উৎঘাটন কৰাৰ লগতে প্ৰাকৃতিক গেছ কিছুমানো মজুত হৈ থাকে। এই প্ৰাকৃতিক গেছসমূহো এই পেট্ৰলিয়াম জাতীয় সামগ্ৰীৰ লগে লগে এইবোৰ উৎঘাটন কৰি এইবোৰক ইন্ধনলৈ ৰূপান্তৰিত কৰা হয়। এইবোৰক কি ইন্ধনলৈ? ঔদ্যোগিক যিবিলাক ইন্ধন আছে সেইবোৰ ঔদ্যোগিক ইন্ধনলৈ ৰূপান্তৰিত কৰা হয়। ভাৰতবৰ্ষৰ ক'ত ক'ত পোৱা যায়? জয়ছামেৰ, কৃষ্ণা গোদাবৰী, ৰাজস্থান, মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলত, অসম, ত্ৰিপুৰা, ৰাজস্থান আদিৰ ঠাইত এই
প্ৰাকৃতিক গেছজাতীয় ইন্ধন পোৱা যায়। এই পৰম্পৰাগত শক্তিৰ প্ৰধান উৎস প্ৰাকৃতিক গেছসমূহ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পোৱা যায়। এতিয়া এই প্ৰাকৃতিক যিবিলাক সম্পদ আছে, প্ৰাকৃতিক সম্পদৰ উৎস যি পৰম্পৰাগত শক্তি উৎসবিলাক আছে, এইবোৰ কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, এইবোৰ আমাৰ সংৰক্ষণ অতি প্ৰয়োজন। কাৰণ কি হৈছে, গাড়ী মটৰ সংখ্যা অত্যাধিক বৃদ্ধি হোৱাৰ ফলত এই পেট্ৰলিয়ামজাতীয় সামগ্ৰীবিলাকো ব্যৱহাৰ বৃদ্ধি হৈছে। তাৰ ফলত ইয়াৰ সংখ্যা, এই পেট্ৰলিয়ামজাতীয় ইন্ধনবিলাকৰ ভঁৰাল শূন্য হৈ পৰিছে, হয়নে নহয়? গাড়ী মটৰৰ ক্ষেত্ৰতো আমি পেট্ৰলিয়ামজাতীয় সামগ্ৰী ব্যৱহাৰ কৰোঁ, তোমালোক নিশ্চয় জানা। পেট্ৰল, ডিজেল এইবিলাকতো গাড়ী মটৰত ব্যৱহাৰ কৰা হয়। গতিকে এইবোৰ গাড়ী মটৰৰ সংখ্যা যিমানে বৃদ্ধি হৈছে, তাৰ লগে লগে কি হৈছে, তাৰ লগে লগে এই পেট্ৰলজাতীয় সামগ্ৰীবিলাকৰ ব্যৱহাৰ বৃদ্ধি হৈছে। আমাৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে গাড়ী মটৰ বৃদ্ধি হৈছে, হয়নে নহয়? গতিকে আমি এই যে পেট্ৰলিয়ামজাতীয় সামগ্ৰীসমূহৰ মিতব্যয় ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে অনাগত দিনত বা আমাৰ ভৱিষ্যত প্ৰজন্মই এইবোৰ ব্যৱহাৰ কৰাৰ সুবিধা পাব। নহ'লে আমাৰ এই প্ৰজন্মতে এইবোৰ পেট্ৰলিয়ামজাতীয় সামগ্ৰীবোৰ শেষ হৈ যাব। গতিকে আমি এইবোৰ কি কৰিব লাগিব, মিতব্যয় ব্যৱহাৰ কৰিব লাগিব। অবাবত আমি এইবোৰ নষ্ট কৰিব নালাগিব, আমি মিতব্যয়ভাৱে ব্যৱহাৰ কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত অত্যাধিক গুৰুত্ব দিব লাগিব, তেতিয়াহে আমাৰ এই সম্পদসমূহ অনাগত দিনত থাকিব বুলি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ৰাখিব পৰা যাব বুলি আশা কৰিব পাৰি। অপৰম্পৰাগত শক্তিৰ উৎস, আমি এতিয়া পঢ়িম অপৰম্পৰাগত শক্তিৰ উৎস। অপৰম্পৰাগত মানে কি হৈছে, যিবোৰ পৰম্পৰাগত নহয়, যিবোৰ শক্তিৰ উৎস কি হৈছে, যিবোৰ শক্তি আগতে মানুহে ব্যৱহাৰ কৰিবলৈ নাজানিছিল, যিবোৰ শক্তিৰ উৎস অন্য শক্তিৰ উৎসৰ পৰা মানুহে আহৰণ কৰিছিল। কিন্তু বৰ্তমান সময়ত কি হৈছে, বৰ্তমান সময়ত মানুহে এইবোৰ সৌৰ শক্তিয়ে হওক বা বতাহজাতীয় শক্তি, জোৱাৰ শক্তি, জৈৱ গেছ, জলবিদ্যুৎ শক্তি, এই শক্তি উৎসসমূহৰ জৰিয়তে এইবোৰ বিভিন্ন শক্তি উৎসলৈ বা বিভিন্ন শক্তিলৈ ৰূপান্তৰিত কৰি ব্যৱহাৰ কৰাৰ সুবিধা কৰিছে। গতিকে এইবোৰ পৰম্পৰাগত শক্তি নহয়, এইবোৰ অপৰম্পৰাগত। এইবোৰ সাধাৰণতে অপৰম্পৰাগত যিবিলাক শক্তিৰ উৎস আছে, এইবোৰ সাধাৰণতে নৱীকৰণ কৰিব পাৰি এইবোৰ। গতিকে এই শক্তি সম্পদসমূহক এটা নিৰ্দিষ্ট শক্তি সম্পদৰ পৰা আন এটা শক্তি সম্পদৰ বা আন এটা শক্তি উৎসলৈ ৰূপান্তৰিত কৰি এইবোৰ ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা। সৌৰ শক্তিৰ বিষয়ে পঢ়িম আমি। সৌৰ শক্তি তোমালোকে নিশ্চয় দেখিছা চাগে, ছ'লাৰ যিবিলাক প্লেট বৰ্তমান আমাৰ গাঁওবিলাকতো দেখিবলৈ পোৱা যায়, চহৰবিলাকতো দেখিবলৈ পোৱা যায়, ছ'লাৰ প্লেট। এই যে আমাৰ সূৰ্য তোমালোকে জানাই যে সূৰ্যই তাপ আৰু পোহৰ দিয়ে, আৰু সেই তাপ আৰু পোহৰবিলাক সৌৰকোষৰ জৰিয়তে এই ছ'লাৰ লাইটখনৰ কথা কৈছে, এই ছ'লাৰ প্লেটখনৰ কথা কৈছে। এই ছ'লাৰ প্লেটখনৰ জৰিয়তে আমি তাক ধৰি ৰাখি তাক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, বিদ্যুৎ শক্তিলৈ আমি লৈ যাব পাৰোঁ। আৰু সেই বিদ্যুৎ শক্তিৰ জৰিয়তে আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ সৌৰ শক্তিক বিদ্যুৎ শক্তিলৈ নি পিনে আমি বিদ্যুৎ শক্তি যেনেকৈ ব্যৱহাৰ কৰা হয়, মানে তাক আমি বেটাৰী হওক বা লাইট লগোৱা, টিভি চোৱা আদি বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ, ফেন লগোৱা আদি কামত। ঠিক সেইদৰে আমাৰ সৌৰ চৌকা, ছ'লাৰ কুকাৰ কামতো আমি ব্যৱহাৰ কৰিব পাৰোঁ সৌৰ শক্তিৰ জৰিয়তে। এইটো দেখিছা তোমালোকে ছবিত। ঠিক সেইদৰে আমি সৌৰ হিটাৰ ব্যৱহাৰ কৰিব পাৰোঁ, এইখন সৌৰ হিটাৰ প্লেট। আমি গতিকে কি হৈছে, সৌৰ শক্তিৰ জৰিয়তে আমি বিভিন্ন কামত সৌৰ শক্তিটো আমি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিছোঁ। ৰূপান্তৰিত কৰাৰ লগে লগে ই অপৰম্পৰাগত শক্তি হৈছে। এই পৰম্পৰাগত ধৰণৰ সৌৰ শক্তিটো ডাইৰেক্ট আমি ব্যৱহাৰ কৰিছোঁ, নাই কৰা। গতিকে ইয়াক আমি এটা ৰূপান্তৰিত কৰি পিনে ব্যৱহাৰ কৰিছোঁ। গতিকে ই অপৰম্পৰাগত শক্তি, আৰু ইয়াক আমি কি কামত ব্যৱহাৰ কৰিছোঁ, সৌৰ চৌকা, সৌৰ হিটাৰ আদি বিভিন্ন কামত আমি ব্যৱহাৰ কৰাৰ সুবিধা হৈছে। ঠিক সেইদৰে বতাহ শক্তি এবিধ অক্ষয় শক্তি সম্পদ। এইবোৰ ক্ষয় নহয়, বতাহ কেতিয়াবা ক্ষয় হয় জানো? নহয়। এইবোৰ সাধাৰণতে ক'ত ব্যৱহাৰ কৰা হয় জানানে? য'ত বতাহটো বেছিকৈ মাৰে। বতাহ ক'ত বেছিকৈ মাৰে? উপকূলীয় অঞ্চলবিলাক, যিবিলাক উপকূলীয় অঞ্চল আছে, ঠিক সেইদৰে সাগৰৰ পাৰত, ঠিক সেইদৰে পৰ্বতৰ গিৰিপথত, এইবিলাকত বতাহটো বেছিকৈ মাৰে। আৰু সেই বতাহটো মৰাৰ ফলত কি হৈছে, এই বতাহৰ যিটো চকৰি, এই চকৰিটো ঘূৰে, আৰু ঘূৰাৰ লগে লগে তাক বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত কৰাৰ ব্যৱস্থা আছে। আৰু এই বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তিত কৰাৰ লগে লগে আমি তাত
উঠোৱা পাম্প, আটা ময়দা মিল, বৈদ্যুতিক জেনেৰেটৰ আদি বিভিন্ন ধৰণৰ বস্তুবিলাক ইয়াত চলাব পৰা হয়। এইবোৰ সাধাৰণতে কোনে ব্যৱহাৰ কৰে? এইবোৰ কোনবিলাক দেশে ব্যৱহাৰ কৰে? নেদাৰলেণ্ড, ডেনমাৰ্ক, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশে এইবোৰ ব্যৱহাৰ কৰে। কিন্তু ভাৰতবৰ্ষতো আছে তেনেকৈ। ভাৰতবৰ্ষৰ গুজৰাটৰ কচ্ছ উপকূলত এনেকুৱা ধৰণৰ প্ৰকল্প আছে, বতাহ শক্তিৰ প্ৰকল্প আছে। তামিলনাডুত আছে। তামিলনাডু কোনটো ঠাইত আছে? টুটিকৰিণত আছে তামিলনাডু, মনত ৰাখিবা। ঠিক সেইদৰে পাৰমাণৱিক শক্তিৰ বিষয়ে আমি আলোচনা কৰিম। পাৰমাণৱিক শক্তিৰ কথা তোমালোকে নিশ্চয় শুনিছাই। ইউৰেনিয়াম, থৰিয়াম আদিৰ দৰে তেজস্ক্ৰিয় পদাৰ্থসমূহ অণুপৰমাণুত নিহিত হৈ থকা শক্তিৰ পৰা পাৰমাণৱিক শক্তি আহৰণ কৰা হয়। পাৰমাণৱিক শক্তি ক'ৰ পৰা আহৰণ কৰা হয়? ইউৰেনিয়ামজাত যিবিলাক সামগ্ৰী আছে, ইউৰেনিয়ামেই হওক বা থৰিয়াম আদি তেজস্ক্ৰিয় পদাৰ্থসমূহৰ অণুপৰমাণুত নিহিত হৈ থকা শক্তিৰ পৰা ইয়াক পাৰমাণৱিক শক্তিলৈ ৰূপান্তৰিত কৰা হয়। এইবোৰ কোনবোৰ দেশে ব্যৱহাৰ কৰে জানানে? আমেৰিকা আৰু ইউৰোপীয় যিবিলাক উন্নত দেশ আছে তেওঁলোকে এইবোৰ শক্তি প্ৰকল্প তেওঁলোকে ব্যৱহাৰ কৰে। আমাৰ ভাৰতবৰ্ষতো আছে। ভাৰতবৰ্ষ ক'ত ক'ত আছে? ভাৰতৰ কালপক্ৰম তামিলনাডুত আছে আৰু তাৰাপুৰ মহাৰাষ্ট্ৰত আছে, ৰাণা প্ৰতাপ নগৰ ৰাজস্থানত আছে। এইকেইটা প্ৰকল্প উল্লেখযোগ্য পাৰমাণৱিক প্ৰকল্প বা পাৰমাণৱিক শক্তিৰ প্ৰকল্প। এইবিলাকৰ জৰিয়তে কি হৈছে? পাৰমাণৱিক শক্তিৰ প্ৰকল্পৰ জৰিয়তে বিভিন্ন ধৰণৰ উদ্যোগ আদি প্ৰতিষ্ঠা কৰা সম্ভৱ হৈছে বা উদ্যোগিক ক্ষেত্ৰখনতো ইয়াক শক্তি হিচাপে ব্যৱহাৰ কৰাৰ থল আছে। ভূতাপীয় শক্তি। ভূতাপীয় শক্তি ভূগৰ্ভত থকা শিল আদি সংযুক্ত তেজস্ক্ৰিয় পদাৰ্থৰ পৰা নিৰ্গত হোৱা শক্তি হৈছে ভূতাপীয় শক্তি। ভূতাপীয় শক্তি মানে কৈছে ভূগৰ্ভত থকা শিল আৰু ইয়াৰ লগত সংযুক্ত হৈ থকা তেজস্ক্ৰিয় যিবিলাক পদাৰ্থ আছে সেই পদাৰ্থৰ পৰা নিৰ্গত হোৱা যিবিলাক শক্তি, সেই শক্তিবোৰ হৈছে ভূতাপীয় শক্তি। এই ভূতাপীয় শক্তিবোৰ বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হয়। বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰি সেইবোৰ বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰাৰ পিছত আমি বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে নহয়? ঠিক সেইদৰে এই ভূতাপীয় শক্তি প্ৰকল্প কোনবিলাক দেশে ব্যৱহাৰ কৰে জানানে? আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, জাপান আদিৰ দেশত এইবিলাক ভূতাপীয় শক্তিৰ প্ৰকল্প আছে। তেওঁলোকে ভূতাপীয় শক্তিৰ জৰিয়তে বিদ্যুৎ শক্তি উৎপাদন কৰি তেওঁলোকে ব্যৱহাৰ কৰে সেইবোৰ দেশে। আমাৰ ভাৰতবৰ্ষতো আছে। ভাৰতবৰ্ষ মণিকৰণত আছে। মণিকৰণ ভাৰতবৰ্ষৰ কোন ৰাজ্যত আছে জানানে? হিমাচল প্ৰদেশত আছে। ঠিক সেইদৰে আমাৰ লাডাখত আছে। লাডাখ আমাৰ ভাৰতবৰ্ষৰ লাডাখৰ পুগানত আছে, মনত ৰাখিবা। জোৱাৰ শক্তি। জোৱাৰ শক্তি হৈছে অপৰম্পৰাগত শক্তিৰ এটা প্ৰধান উৎস। জোৱাৰ শক্তি মানে তোমালোকে এই সাগৰত জোৱা ভাটা নিশ্চয় দেখিছা। তোমালোকে জোৱা ভাটাৰ বিষয়ে আগৰ সপ্তম শ্ৰেণীত সুন্দৰভাৱে পঢ়ি আহিছা। জোৱা ভাটাৰ কি কাৰণে সৃষ্টি হয় সুন্দৰভাৱে পঢ়ি আহিছা। মই গতিকে ইয়াত বুজাই নাথাকোঁ। কিন্তু জোৱা ভাটাৰ এই জোৱা শক্তিবিলাকৰ য'ত জোৱা ভাটা হয় তাত টাৰবাইন এটা লগাই দিয়া হয়। টাৰবাইন লগাই দিয়া হয় এনেকৈ ধৰণে দেখিছা। আৰু টাৰবাইনৰ পৰা এইবোৰ জোৱা শক্তিৰ পৰা কি হয়? বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হয়। টাৰবাইন লগাই পিনে এই জোৱাৰ শক্তিসমূহ, জোৱাৰ ভাটা যে হয় তাৰ ফলত কি হৈছে? তাৰ ফলত এই টাৰবাইনবোৰ ঘূৰে আৰু ঘূৰাৰ ফলত ই বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হয়। এইবোৰ বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হোৱাৰ পিছত আৰু বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। কোনবিলাক দেশে এইবোৰ ব্যৱহাৰ কৰে জানানে? বেছিকৈ ৰাছিয়া আৰু ফ্ৰান্সত এইবোৰ ব্যৱহাৰ বেছিকৈ দেখা যায়। ভাৰতবৰ্ষৰ কচ্ছ উপসাগৰত এই বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। ভাৰতবৰ্ষত ক'ত কৰা হয়? কচ্ছ উপসাগৰত, মনত ৰাখিবা। ঠিক সেইদৰে আমি জৈৱ গেছ মানে জৈৱ গেছ এই যে এনেকুৱা ধৰণৰ এইটো গেছৰ যিটো চিলিণ্ডাৰ দেখিছা, এইটো জৈৱ গেছৰ এটা চিলিণ্ডাৰ। জৈৱ গেছ এইটো আমাৰ অসমৰ বিভিন্ন ঠাইত বহুৱা দেখা যায়, আগতে আছিলে। এইবোৰ ইয়াত কি দিয়া হয় জানানে? মৃত জীৱ জন্তু, উদ্ভিদৰ অৱশিষ্ট অংশ, কৃষিজাতৰ যিবিলাক আৱৰ্জনা, গোবৰ আদি এটা বিশেষ প্ৰক্ৰিয়াই তাত ৰাখি এইবোৰ গেছীয় ইন্ধনলৈ ৰূপান্তৰিত কৰা হয় আৰু ইয়াৰ পৰা বিজুলী বাতি জ্বলোৱা হয় আৰু ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰা হয়। এইবোৰ আমাৰ অসমৰ বিভিন্ন ঠাইত আছিলে আগতে। বৰ্তমান এইটো ব্যৱহাৰ খুব কম দেখা যায় অসমৰ প্ৰেক্ষাপটত যদি চাওঁ। জলবিদ্যুৎ শক্তিৰ বিষয়ে বিশেষকৈ মই কোৱা বিশেষ প্ৰয়োজনে নাই, কাৰণ আমাৰ কাষতে আছে জলবিদ্যুৎ শক্তিৰ প্ৰকল্প। NHPC নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। তোমালোকে বহুতে গৈছা চাগে, তাত দেখিবলৈ পাইছা নহয় তোমালোকে কেনেধৰণে জলবিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। তাত কি কৰা হয়? এখন নদীক বান্ধ বান্ধি তাত কি কৰা হয়? বান্ধৰ জৰিয়তে তাত বিশেষ প্ৰক্ৰিয়াৰে বিদ্যুৎ শক্তিলৈ
ৰূপান্তৰিত কৰা হয়, জল সম্পদসমূহক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হয়। আমাৰ ভাৰতবৰ্ষৰ যদি প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে ভ্ৰাক্কানাঙল, দামোদৰ উপত্যকাত, গান্ধী সাগৰ আদি বিভিন্ন ধৰণৰ জলবিদ্যুৎ শক্তি প্ৰকল্প আছে। ঠিকতে আমাৰ অসমতো আছে কেইবাটাও। মই ক'লোৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আছে, ঠিকতে নাগালেণ্ডতো আছে। তেনেধৰণে এই জলবিদ্যুৎ শক্তিসমূহক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰি ইয়াক বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। তোমালোকে যে ফেন চলোৱা, লাইট চলোৱা, বিদ্যুৎ শক্তি, এইবোৰ জলবিদ্যুৎ শক্তিৰ পৰাই উৎপন্ন কৰা বিদ্যুৎ শক্তি। আমি ইতিমধ্যে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎসসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া এই উৎসসমূহনো কেনেকৈ সংৰক্ষণ কৰিব পাৰি, এইবোৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিমান, আমি সেই সম্পৰ্কে আলোচনা কৰিম। এই যে আমি পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিসমূহ পালোঁ, এই শক্তিসমূহৰ যদি আমি মিতব্যয় ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে এই ভৱিষ্যত প্ৰজন্মৰ বাবে থাকিব জানো? নাথাকে। গতিকে এইবোৰ আমি মিতব্যয় ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে ভৱিষ্যত প্ৰজন্মই এইবোৰ ব্যৱহাৰ কৰাৰ থল আছে। কাৰণ এইবোৰ যদি আমি অত্যাধিক ব্যৱহাৰ কৰোঁ, বিশেষকৈ আমি যদি পৰম্পৰাগত শক্তি ইন্ধনসমূহ যদি আমি অত্যাধিক ব্যৱহাৰ কৰোঁ, তেতিয়া ই অনাগত দিনত এই ইন্ধনসমূহ আমাৰ ভূগৰ্ভৰ পৰা শেষ হৈ যাব, ভূগৰ্ভৰ আমাৰ শক্তি ভঁৰালৰ পৰা শেষ হৈ যাব। গতিকে আমি এইবোৰ ব্যৱহাৰ কৰোঁতে সদায় মিতব্যয় হ'ব লাগিব। আৰু তদুপৰি এই অপৰম্পৰাগত বা পৰম্পৰাগত শক্তিসমূহ অত্যাধিক ব্যৱহাৰৰ ফলত আমাৰ পৰিৱেশ প্ৰদূষণো হৈ পৰিছে। গতিকে আমি এই পৰিৱেশ প্ৰদূষণৰ প্ৰতি দৃষ্টি ৰাখিও আমি এই পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিসমূহ ব্যৱহাৰ কৰিব লাগিব। পৰম্পৰাগত শক্তিসমূহে বেছিকৈ পৰিৱেশ প্ৰদূষণ কৰে, কিন্তু অপৰম্পৰাগত শক্তিৰ উৎসসমূহে পৰিৱেশ প্ৰদূষণৰ মাত্ৰাটো খুব কম হোৱা দেখা যায়। গতিকে আমি ভৱিষ্যত প্ৰজন্মৰ ওপৰত দৃষ্টি ৰাখি আৰু আমি এইবোৰ ব্যৱহাৰ খুব কম কৰিব লাগে পাৰিলে, আৰু মিতব্যয় হোৱাটো উচিত। গতিকে এই ক্ষেত্ৰত আমি গুৰুত্ব দিয়া উচিত। আৰু এই শক্তি সম্পদসমূহ ব্যৱহাৰ কৰোঁতেও বিভিন্ন ক্ষেত্ৰত যিবিলাক শক্তি সম্পদ আমি ব্যৱহাৰ কৰোঁ, এই শক্তি সম্পদসমূহ ব্যৱহাৰ কৰোঁতে আমি সদায় দৃষ্টি ৰাখিব লাগিব। কাৰণ এইবোৰ শক্তি সম্পদ আহৰণ কৰাৰ ক্ষেত্ৰত বহুত টকা খৰচ হয় আৰু সময় খুব খৰচ হয়, শ্ৰম খৰচ হয়, প্ৰযুক্তি খৰচ হয়। গতিকে আমি এইবোৰ অবাবত এনেই ব্যৱহাৰ কৰিব লাগিব। তোমালোকে এনেই লাইটটো যদি কোনো মানুহ নাথাকে তেতিয়াহ'লে লাইটটো যদি গোটেই দিনটো জ্বলাই থোৱা তেতিয়াহ'লে তাত শক্তিৰ অৱক্ষয় হ'ব নাই? তাত শক্তি অপচয় হ'ব। যদি ফেনখন কোনো নাথাকে, এনেই ফেনখন যদি লগাই থোৱা তাতো শক্তি অপচয় হ'ব, বিদ্যুৎ শক্তি। গতিকে তোমালোকে ভাবিব লাগিব এইবোৰ শক্তি উৎপন্ন কৰোঁতে কিমান খৰচ হয়, সময় কিমান প্ৰয়োজন হয়, প্ৰযুক্তি কিমান প্ৰয়োগ হয়। গতিকে সেইবোৰ দিশৰ প্ৰতি দৃষ্টি ৰাখি মই এটা সাধাৰণ উদাহৰণে দিছোঁ। সেই দৃষ্টি ৰাখি আমি এই যিবিলাক শক্তি সম্পদ আমি ব্যৱহাৰ কৰোঁ দৈনন্দিন কাম কাজত, সেইবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি মিতব্যয় হ'ব লাগিব। গতিকে আজিৰ পাঠটো তোমালোকৰ ইমানতে শেষ হৈছে। ইয়াৰ আনুষংগিক যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবোৰ কৰিবলৈ যত্ন কৰিবা, আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্টত জনাবা। ধন্যবাদ।